নমস্কাৰ মই মোৰ চেনেল বিনিতাছ কালেকশ্যনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হাতেৰে কৰা কেইখনমান চাদৰৰ পাৰি লৈ আহিছোঁ। আগৰ ভিডিঅ'টো এনেদৰে কেইবাটাও চাদৰৰ পাৰি আপোনালোকক দেখুৱাইছিলোঁ আৰু আপোনালোকে কেনেকৈনো এইটো কৰিব পাৰি তাৰ ভিডিঅ' দিবলৈ অনুৰোধ কৰিছিল। আজি সেইকাৰণে হাতেৰে কৰা কছদিছ কাপোৰত বিশেষকৈ হাতেৰে কৰা মেখেলা চাদৰৰ এযোৰ পাৰি লৈ আহিছোঁ আৰু এই পাৰিটোনো কেনেকৈ বনাব পাৰি তাৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই কছদিছ কাপোৰ এইটো বজাৰত কিনিবলৈ পোৱা যায় আৰু এই কাপোৰত অতি সহজতে নতুন শিকাৰুসকলৰ বাবে অতি সহজতে কিছুমান ডিজাইন উঠাব পৰা যায় আৰু চাদৰ বা মেখেলাত এইবিলাক লগাই পেলাই এটা নতুন লুক দিব পৰা যায়। আৰু তেনেকুৱা এটা পাৰি হৈছে এইটো হৈছে ক্ৰীম ৰঙৰ কাপোৰ। কছদিছ কাপোৰটো হৈছে ক্ৰীম ৰঙৰ আৰু তাত এনেকৈ ফুল কৰা হৈছে। এইটো হৈছে চাদৰৰ কাৰণে বনোৱা হৈছে, এটা পাৰিত বনোৱা হৈছে দেখিছে। এইটো চাদৰত লগাম। এইটো গোটেইখিনি দেখুৱাইছোঁ। এই গোটেইখিনি এখন চাদৰ হিচাপত কৰি লোৱা হৈছে আৰু এইটো মেখেলাত যিহেতু অলপ বহলকৈ লাগে সেইকাৰণে দুটাকৈ বনোৱা হৈছে লতা ফুল। এইটো বহলকৈ মেখেলাত লগাই দিব পৰা যাব। বেক চাইডটো তেনেকুৱা দেখিছে। বেক চাইডটো একো বিশেষ ফুটা ওলাই থকা নাই। আৰু এইটো হৈছে চাদৰৰ কাৰণে এটা লতা ফুল এনেকৈ কৰা হৈছে সম্পূৰ্ণ চাদৰৰ কাপোৰটোৰ জোখত। আৰু মেখেলাৰ কাৰণে এনেকৈ দুটা, কাৰণ মেখেলাত অলপ বহলকৈ লাগে সেইকাৰণে দুটা কৰি দিয়া হৈছে মেখেলাৰ কাপোৰটোৰ জোখত। আৰু এই কাপোৰটো আপুনি যিকোনো ধৰণৰ কাপোৰ কিনি আনি, থানৰ কাপোৰ কিনি আনি মেখেলা চাদৰত লগাব পৰা হ'ব। মানে ডাৰ্ক কালাৰ, ব্লুৱেই হওক গ্ৰীণেই হওক, এনেকুৱা ধৰণৰ ডাৰ্ক কালাৰত লগালে ব্ৰাইটনেছটো আহে আৰু ভাল লাগে। আৰু এইটো কৰি আছোঁ ব্লাউজৰ কাৰণে। এইটো কৰি কমপ্লিট হোৱা নাই, এইটোকে মই অলপমান আপোনালোকক কৰি দেখাম কেনেকৈ কৰিব পাৰি। আৰু বহুতখিনি কৰিবলৈ বাকী আছে। এইটো ব্লাউজৰ ছাইডত বা বেক ছাইডত লগাব পৰা হ'ব। এনেকৈ কিছুমান কাপোৰ আপুনি যদি নিজৰ ডিজাইন মতে কৰি লোৱা যায়, কাৰণ এই ডিজাইনটো উঠাবৰ কাৰণে বিশেষ কষ্ট নহয়। এনেকৈ কৰি ল'লে অকণমান আনকমন হয় আৰু যিকোনো ধৰণৰ ব্ৰাইট কাপোৰৰ লগত এনেকুৱা বগাই হওক ক্ৰীম ৰঙেই হওক এনেকুৱা ৰঙৰ পাৰি লগালে ব্ৰাইটনেছটো বাঢ়ে। এইটো চাওক, এই কছদিছ কাপোৰটো এনেকৈ ঘৰ থকা দেখিছে। এইটো ঘৰ থকা ফুটা থকা মানে সেইকাৰণে ইয়াত কৰিবলৈ সহজ। এই ফুটাবিলাকত কৰ্চ কৰি পেলাই আপুনি কৰি গ'লে এটা ডিজাইন উঠি যাব। যিবিলাকে তাঁতৰ ফুল বাচিব পাৰে সেইসকলৰ কাৰণেতো খুবেই উজু হয়। আৰু এনেও এইটো বিশেষ কষ্ট নহয়। আপুনি ঘৰকেইটা লেখি পেলাই কৰি ল'লে যিকোনো ধৰণৰ ডিজাইন উঠাই দিব পাৰিব, কাৰণ কাপোৰটোৱে হৈছে ফুটা থকা দেখিছেনে। এবাৰ ইফালে এবাৰ সিফালে যদি আপুনি সুমুৱাই দিয়ে এটা ডিজাইন উঠিয়ে যায়। তেনেকৈ আপোনাৰ এপাহ ফুলৰ কাৰণে কেইটা লাগিব সেইটো আপুনি কৰি ল'ব পাৰিব। এটা সৰুকৈ কৰি দেখাই দিছোঁ আপোনাক ডিজাইনটো। এইটো মন কৰক, এইটো দেখিছে। এইটো যিহেতু ফুটা থকা, ইটো ফুটে ইফালে আপুনি ভৰাই দিলে। আকৌ আনফালে এনেকৈ দি এইফালে দি দিলে এইটো কৰ্চিন হৈ গ'ল, কাৰণ কাপোৰটো ফুটা থকা। আপুনি মন কৰিছে এইটো কাপোৰটোৱে ফুটা থকা, কৰাৰ কাৰণে বিশেষ কষ্ট নাই। এইফালেও এনেকৈ ভৰাই দিলে। মই এটা ট্ৰায়েংগল আপোনাক দেখুৱাই দিছোঁ শ্বেপ এটা। দেখিলে এনেকৈ হৈ গ'ল, এনেকুৱা এটা শ্বেপ হ'ল। তাৰ ওপৰত আপুনি গোটেইটো ভৰ্তি কৰি দিবলৈ হ'লে এনেকৈ গোটেইকেইটা ফুটাতে এনেকৈ ভৰাই আপুনি কৰিব পাৰিব।
ইফালে এবাৰ সিফালে এবাৰ কৰি এনেকৈ আৰু ডিজাইনবিলাক আপুনি নিজৰ ইচ্ছামতে ডিজাইন কৰিব পাৰিব এইটো একো প্ৰব্লেম নাই যিকোনো ধৰণৰ ডিজাইন আপুনি কৰিব পাৰিব এনেকৈ ইয়াত দেখিলে এটা ট্ৰায়েংগুল আপোনাক দেখুৱাইলোঁ তেনেকৈয়ে গোটেই ফুলবিলাক কৰা হৈছে এটা হিচাপত ড্ৰ কৰি ল'লে কেইঘৰ লাগিব সেইটো জানি ল'লে এইটো কৰিব পাৰিব একো প্ৰব্লেম নাই এইখিনি সকলোবিলাক তেনেকৈয়ে কৰা হৈছে একো বিশেষ কষ্টৰ কাম নহয় কষ্টৰ কাম মানে জুপি জুপি কৰি থকাটো বাৰু অলপমান কষ্ট দিয়কচোন বহুত টাইমো লাগে তথাপি কঠিন নহয় বস্তু আপোনালোকে ধৰিব পাৰিছে নাই মোক জনাব এইটো আপোনালোকক কৰি দেখাই দিলোঁ এইটো কেনে লাগিছে আপোনালোকে জনাব আৰু কিবা যদি জানিব লগা থাকে তেনেহ'লে সুধিব মই নিশ্চয় জনাই দিম